নমস্কাৰ বন্ধুসকল, মই মঞ্জিত আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি ৰুমৰ পৰা আমি লাষ্ট আজিৰ পৰা ৰুমত নাথাকোঁ আৰু আজি আমি উমানন্দ যাম আৰু ক'ত কি বাৰু দেখাম। আৰু বন্ধুসকলে ফেৰী উঠিব গৈছোঁ, চাওক কিমান ডাঙৰ ডাঙৰ ফেৰী। আপোনালোকে ভিডিঅ' কোৱালিটি ভাল নেদেখিব পাৰে, তেও মানে ভিডিঅ'টো চাব। আৰু উমানন্দ আহিছে, এইটো মন্দিৰলৈ আহিছে, বহুত ফেৰী আছে। বাটে লোক চাওক, ওপৰত উঠিলোঁ, পাছফালে চাওক ব্ৰহ্মপুত্ৰ, লুইত মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু মানে ওপৰতেতো ইমান ৰ'দ পৰিছে, কষ্ট কৰি মেলি ভিডিঅ'টো বনাইছোঁ, চাব। আৰু একদম শ্বেয়াৰ কৰিব চাওক উমানন্দ। এইখন পুলিচ, এইটো পেট্ৰলিং চলে। আমি উমানন্দ পাই গ'লোঁ। এইখন উমানন্দ সোমাই যোৱা গেটখন। এতিয়া ওপৰলৈ উঠি যাওঁ, বহুত দূৰ উঠিব লাগিব। উঠি যাওঁ, কি দেখা পাওঁ কি দেখা পাওঁ চাই থাকিব আপোনালোকে, শেষলৈকে চাব। সেইটো চাওক ইমান ওখ, একদম বহুত তলৰ পৰা আহি ওপৰ পালোহি, একদম ইয়াৰ পৰা বহুত ওখ আছে। এতিয়া আমি মেইন মন্দিৰলৈ যাম। মানে ইমানে ভাগৰ লাগিলে চব দেখা পোৱাটো সম্ভৱ নহ'লে, এখন মেইন মানে মন্দিৰৰ যোনখন গেট সেইখন এবাৰ আপোনালোকক দেখুৱাইছোঁ। এখন মন্দিৰৰ গেটখন, এখন সৰু আছে গেটখন, মানুহ সোমাব নোৱাৰি, মানে মাথাত খুন্দা লাগি যোৱাৰ চান্স আছে। ভিতৰত গৈ যাওঁ, আৰু কি পাওঁ কি নাপাওঁ দেখুৱাম আপোনালোকক, চাই থাকক, লাষ্টলৈকে চাব ভিডিঅ'টো। ফাইনেলি উমানন্দ আহি পালোঁ। উমানন্দ পাই গ'লোঁ। এতিয়া ইয়াত মন্দিৰত মেইন মন্দিৰত সেৱা কৰিবৰ কাৰণে দীঘল লাইন বনি আছে। এইটো লাইন প্ৰথমতে বোলে গণেশ পূজা কৰিব লাগে, আমি গণেশ পূজা কৰিম ইয়াত। সেইটো সোমাই ইয়াত পায়। তাৰপিছত আপোনাৰ কি পাওঁ কি নহয় দেখাই থাকিম। বাই কেইটা কথা কৈছোঁ, লাষ্টলৈকে চাব। আৰু মানে আপোনাৰ বহুত ওখ পৰা উঠি আহিলোঁ যে একদম এনাৰ্জি লষ্ট হৈ গৈছে, পূৰা নোৱাৰিছোঁ। বহুত ওখ। মানে আপোনালোকে যোনবিলাকে আহিছে সেইবিলাক গম পাইছে চাগে। চাওক মেইন মন্দিৰটো ৰ'দ পৰি আছে কাৰণে দেখুৱাই নাপায়, মই আপোনাৰ বেক কেমেৰাৰ লগত ধুনীয়াকৈ দেখুৱাই দিছোঁ, চাই লওক। অকল মেইন মন্দিৰটো সেৱা কৰিলোঁ, তললৈ সোমাই গৈ ভাল লাগিলে। মনৰ কিছুমান আপোনাৰ মই কিবা কিবি খুজিলোঁ ভগৱানৰ ওচৰত, দিয়ে নে নিদিয়ে ক'ম আপোনালোকক পাছত, যেতিয়া মোৰ পুৰণা আশাবিলাক। ইয়াত সোমালোঁ তলত, ভাল লাগিলে, বহুত ধুনীয়া মানে কি আৰু মনটো খুচ হৈ গ'ল, পবিত্ৰ হৈ গ'ল। এতিয়া ইয়াত দেখুৱাবলগীয়া বিশেষ একো নাই, কিন্তু মই যি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, এইটো পুৰণা উমানন্দ, আগতে সৰু আছিলে, এতিয়া উন্নত হৈছে, ডাঙৰ হৈ আছে। বেছি ডাঙৰ নহয় আৰু এয়া ডাঙৰ উমানন্দ, যোনটো নতুনকৈ বনাইছে। বহুত মানুহ ইয়াত লাইন পাতিব লাগে, একদম তলত সোমাই যাব লাগে। এইফালে একদম ব্ৰহ্মপুত্ৰখন, লুইতখন ধুনীয়াকৈ দেখি থাকে, মহাবাহু ব্ৰহ্মপুত্ৰ। এই বাৰিষা কালত ইয়াত আহি ভাল লাগিব চাগে, একদম ধুনীয়াকৈ দেখি থাকে। বন্ধুসকল, আমি আপোনাৰ মন্দিৰৰ পৰা ওলাই আহিলোঁ, বহুত ওখ মন্দিৰ উঠি গ'লোঁ। ইয়াত এটা পাৰ্কৰ নিচিনা আছে, ইমান ধুনীয়া লাগিছে। ব্ৰহ্মপুত্ৰখন ইমান ধুনীয়াকৈ ওলাই আছে, এক্সপ্লেইন কৰিব পৰা নাই মই আপোনালোকৰ আগত।
দেখুৱাব নাই মানে ৰ'দ পৰি আছে যে মই নহ'লে উমানন্দ মন্দিৰ ইয়াৰ পাছফালে এটা হনুমান মন্দিৰ আছে আহিলে ঘূৰিব ইয়াত আপোনালোকে আহিব বহুত ধুনীয়া ধুনীয়া জেগা আছে চাব খালি মই দেখুৱাব পৰা নাই চাব আহিব ইয়ালৈ এবাৰ বন্ধুসকল ওপৰলৈ উঠি যাওঁ ওপৰলৈ একদম শিলৰ ওপৰলৈ উঠি যাওঁ শিল মা শিল আৰু চাওক গোটেই ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ শিল 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 গুহা ডাঙৰ ডাঙৰ শিল মস্ত ডাঙৰ ডাঙৰ শিল সেইটো বন্ধুসকল মই ভিডিঅ'টো ইয়াতে সামৰোঁ আজি এইটো কি আছিলে উমানন্দ কামাখ্যা উমানন্দ মন্দিৰ ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ আৰু আপোনালোকে ইয়ালৈ আহিব চাব গুৱাহাটীত আছে চাবলগীয়া বস্তু কিতাপে পত্ৰটো পায়ে থাকে আৰু এবাৰ মই বহুত মানুহ লগ পালোঁ পাঞ্জাৱ কলকাতা হাৰিয়ানা আৰু তামিলনাডু বহুত জেগাৰ পৰা মানুহ আহিছে আমি অসমৰ হৈ আজিলৈকে আমি প্ৰায়বিলাকে দেখা নাই আপোনালোকে আহিব চাব মেলিব চাবলগীয়া বস্তু আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে মই আৰু এনেকুৱা ধুনীয়া ধুনীয়া জেগা দেখুৱাই যাম আৰু বন্ধুসকল সেইদিনাখনি নিচিনাকৈ আজিও হৈ গ'ল মানে আপোনাৰ নিজে চকুৱে চাব পাৰি কিন্তু দেখুৱাব নোৱাৰি আপোনালোকক মই ভিডিঅ'টোৰ যোগেদি এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে ইয়ালৈ আহে আৰু উমানন্দ মন্দিৰ চাই বেছি পইচা নাযায় আপোনাৰ এইফালে বেছি পইচা নাযায় চিটি বাছত আহিব গুৱাহাটীত 7 টকা দি তাহলে আজিলৈ ভিডিঅ'টো ইমান সামৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই নমস্কাৰ জয় অসম বাই